নমস্কাৰ ফ্ৰেণ্ডসকল, আইজেক টেকনিকেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডসকল, আজিও আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেশ্যনেল এটা ভিডিঅ' লৈ আহিছোঁ। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু ইনফৰ্মেশ্যনেল হ'ব। ফ্ৰেণ্ডসকল, যিসকল অসমৰ লোক বহিৰাজ্যত আবদ্ধ হৈ আছে তেখেতসকলক আছাম কেয়াৰ্ছ ফাণ্ডৰ পৰা অসম চৰকাৰে সেইসকল লোকক আৰ্থিকভাৱে সহায় কৰি আছে আৰু তেখেতে চৰকাৰৰ ফালৰ পৰা 2000কে দুটা কিস্তি ইতিমধ্যে তেওঁলোকক দিয়া হৈছে। তৃতীয় কিস্তিটো অৰ্থাৎ এইটো মাহত অৰ্থাৎ জুন মাহত মুকলি কৰি দিয়া হ'ব। ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক জনাম ফ্ৰেণ্ডসকল, যদি আপোনালোকে আবেদন কৰি আপোনালোকে টকা পোৱা নাই, আপোনালোকে এবাৰ আপোনালোকৰ একাউণ্টটো আপোনালোকে চেক কৰি লওক। ফ্ৰেণ্ডসকল, আপোনালোকৰ চাগে টকা সোমাইছে, আপোনালোকে গম পোৱা নাই, আপোনালোকৰ ওচৰত SMS হোৱা নাই, মেছেজ হোৱা নাই। তো ফ্ৰেণ্ডসকল, মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম আপোনালোকে সেই টকাখিনি অৰ্থাৎ আছাম কেয়াৰ্ছ ফাণ্ডৰ পৰা যিখিনি টকা আহিছে সেই টকাখিনি সোমাইছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব। মই আজিৰ এইটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো ক'তো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকক। ছাবস্ক্ৰাইব কৰক আইজেক টেকনিকেল ইউটিউব চেনেলক আৰু বেল আইকনটো দবাওক লেটেষ্ট টেকন'লজি আৰু ইনফৰ্মেশ্যন ৰিলেটেড ভিডিঅ'জ সকলোতকৈ আগত পাবলৈ। ফ্ৰেণ্ডসকল, আছাম কেয়াৰ্ছ ফাণ্ডৰ অধীনত বহিৰাজ্যত থকা মানুহক অসম চৰকাৰে দুটা কিস্তি মুকলি কৰি দিছে। তো ফ্ৰেণ্ডসকল, ইয়াৰে বহু সংখ্যক মানুহে টকাখিনি পোৱা নাই বা বহুতৰ এনেকুৱা হৈছে চাগে একাউণ্টৰ টকা সোমাইছে বাট মেছেজ হোৱা নাই। তো আপোনালোকে ভাবি লৈছে টকাখিনি সোমোৱা নাই। তো ফ্ৰেণ্ডসকল, এতিয়া কথাটো হ'ল আপোনালোকে আপোনালোকৰ মোবাইল ফোনৰ জৰিয়তে 2 মিনিটৰ ভিতৰত আপোনালোকে আপোনালোকৰ একাউণ্টত টকা সোমাইছেনে নাই আপোনালোকে কেনেকৈ চেক কৰিব, আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব মই আজি আপোনালোকক দেখুৱাই দিম। তো ফ্ৰেণ্ডসকল, ইয়াৰ কাৰণে আপোনালোকে আপোনালোকৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰিব লাগিব। চ' ফ্ৰেণ্ডসকল, PMFS বুলি চাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এইটো পেজ আহি যাব। তো ফ্ৰেণ্ডসকল, আপোনালোকে দেখিছে pfms.nic.in প্ৰথমৰ যিটো লিংক আছে এই লিংকটোত আপোনালোকে চিম্পলি হিচাপত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ফ্ৰেণ্ডসকল, আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ আহি যাব। ফ্ৰেণ্ডসকল, আপোনালোকৰ যদি ডেস্কটপ ছাইটটো অন নাথাকে আপোনালোকে ডেস্কটপ ছাইটটো অন কৰি ল'ব, আপোনালোকৰ সহায় হ'ব পেজটো ডাঙৰকৈ আহিব। তো ফ্ৰেণ্ডসকল, তাৰপিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰি আহিব আৰু ফ্ৰেণ্ডসকল, মই এইটো পেজৰ লিংক আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম। ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাইৰেক্ট এইটো পেজত আহিব পাৰে। তো ফ্ৰেণ্ডসকল, আপোনালোকে কি কৰিব, আপোনালোকে ইয়াত দেখিছে ন' ইউৰ পে'মেণ্টছ বুলি ইয়াত লিখা আছে। ন' ইউৰ পে'মেণ্টছ যিটো অপশ্যন আছে এইটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ফ্ৰেণ্ডসকল, আৰু এটা কথা, এইটো ৱেবছাইটত আপোনালোকে চৰকাৰী যিকোনো আঁচনিৰ আপোনালোকৰ টকা সোমাইছেনে নাই আপোনালোকে চেক কৰিব পাৰিব। বেলেগ আপোনালোকে একো চেক কৰিব নোৱাৰিব। আপোনালোকৰ একাউণ্টৰ আপোনালোকৰ কিমান বেলেঞ্চ আছে, কিমান ট্ৰানজেকশ্যন, এইটো আপোনালোকে চেক কৰিব নোৱাৰিব। আপোনালোকে অকল চৰকাৰী যিকোনো আঁচনিৰ আপোনালোকৰ টকা সোমাইছেনে নাই এইটো আপোনালোকে চেক কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে কি কৰিব, ন' ইউৰ পে'মেণ্টছত আপোনালোকে ক্লিক কৰি দিব। ন' ইউৰ পে'মেণ্টছত ফ্ৰেণ্ডসকল ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে পে'মেণ্ট বাই একাউণ্ট নাম্বাৰ। আপোনালোকৰ একাউণ্ট নাম্বাৰ দি আপোনালোকে আপোনালোকৰ পে'মেণ্টটো চেক কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত প্ৰথমৰ যিটো ইয়াত অপশ্যন দেখিছে আপোনালোকে আপোনালোকৰ বেংকৰ নামটো দিব লাগে। তো ইয়াৰ পৰা আপোনালোকে ষ্টেট বেংক যদি হয় আপোনালোকে ষ্টেট বেংকটো আপোনালোকে লিখি ল'ব। তো ফ্ৰেণ্ডসকল, ইয়াত আপোনালোকে দেখিছে ষ্টেট বেংক অফ ইণ্ডিয়া চাৰ্চ কৰাৰ পিছত ইয়াত তলত বেংকৰ নাম আহি গৈছে। তো চিম্পলি আপোনালোকে কি কৰিব, আপোনালোকে চিলেক্ট কৰি ল'ব ষ্টেট বেংক অফ ইণ্ডিয়া। তাৰপিছত ফ্ৰেণ্ডসকল, আপোনালোকে কি কৰিব, এণ্টাৰ একাউণ্ট নাম্বাৰ, আপোনালোকে যিটো একাউণ্ট নাম্বাৰ আপোনালোকে দিছিল সেই একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাব। তাৰপিছত এণ্টাৰ কনফাৰ্ম একাউণ্ট নাম্বাৰটো আপোনালোকে ইয়াত বহুৱাব লাগিব। আপোনালোকে দুবাৰ একাউণ্ট নাম্বাৰটো বহুৱাৰ পিছত ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখিছে ৱাৰ্ড ভেৰিফিকেশ্যন, আপোনালোকৰ বেলেগ বেলেগকৈ ৱাৰ্ড ভেৰিফিকেশ্যন আহিব। আপোনালোকে ৱাৰ্ড ভেৰিফিকেশ্যন ইয়াত বহুৱাই আপোনালোকে চাৰ্চ কৰি দিব। তো ফ্ৰেণ্ডসকল, চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ৰিচেণ্ট পে'মেণ্ট সোমাইছেনে নাই আপোনালোকে চাব পাৰিব। আপোনালোকৰ চৰকাৰী যিকোনো আঁচনিৰ যদি আপোনালোকৰ টকা সোমায় তেনেহ'লে আপোনালোকে ইয়াত শ্ব' কৰিব। আপোনালোকে একাউণ্ট নাম্বাৰ আৰু আপোনালোকৰ বেংকৰ নাম লিখি আপোনালোকে চাৰ্চত কৰি দিলেই হৈ গ'ল। অকল এইটো ৱেবছাইটত আপোনালোকে চৰকাৰী বেলেগ যিকোনো আঁচনিৰ আপোনালোকৰ টকা সোমাইছেনে নাই আপোনালোকে চেক কৰিব পাৰিব। আৰু ফ্ৰেণ্ডসকল, বহুতো ভিউৱাৰ্ছে মোক সুধিছে তেওঁলোকৰ এই টকাখিনি পোৱা নাই, আছাম কেয়াৰ্ছ ফাণ্ডৰ যিখিনি টকা সেই টকাখিনি তেওঁলোকে পোৱা নাই। তো ফ্ৰেণ্ডসকল, যিসকল ফ্ৰেণ্ডসকলে এই টকাখিনি পোৱা নাই তেওঁলোকে টকাখিনি নোপোৱাৰ কাৰণ থাকিব পাৰে। ফ্ৰেণ্ডসকল, এটাই কাৰণ হ'ব পাৰে তেওঁলোকৰ এড্ৰেছ, তেওঁলোকে যেতিয়া ফৰ্ম ফিল আপ কৰিছিল তেওঁলোকে এড্ৰেছটো ঠিকে দিয়া নাই, তেওঁলোকৰ একাউণ্ট নাম্বাৰটো ঠিকে দিয়া নাই, য'ত আছে তাৰ এড্ৰেছটো চাগে ঠিকে দিয়া নাই, সেইকাৰণে কিবা ফৰ্মখন ফিল আপ কৰাত কিবা প্ৰব্লেম হৈছে, সেইকাৰণে তেওঁলোকৰ টকাখিনি সোমোৱা নাই।
তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে এইটো ইনফৰমেশ্যন লৈ আহিছিলোঁ ফ্ৰেণ্ডসকল যদি আজিৰ ইনফৰমেশ্যনটো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ফ্ৰেণ্ডসকল আমাৰ ভিডিঅ'টোত এটা লাইক কৰিব আৰু ফ্ৰেণ্ডসকল যদি কিবা আপোনালোকৰ প্ৰব্লেম হয় কমেণ্ট কৰি কমেণ্ট বক্সত জনাব পাৰে আৰু যদি ফ্ৰেণ্ডসকল আপোনালোকে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব যাতে ফ্ৰেণ্ডসকল মই যেতিয়াই এইটো চেনেলত এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আৰু টেকনিকেল ভিডিঅ' আপলোড কৰোঁ যাতে আপোনালোকৰ মোবাইলত ন'টিফিকেশ্যন যায় তো ফ্ৰেণ্ডসকল আজিলৈ আহিছোঁ নমস্কাৰ জয় অসম।